Hi guys, welcome back to my beauty channel. মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। সো আজি মই এটা ৰিসেপশন ব্ৰাইডাল মেকআপ লুক লৈ আহিছো আপোনালোকৰ বাবে। যেহেতু এতিয়া গৰম দিন, গতিকে গৰমত এটা ব্ৰাইডাল মেকআপ লুক কেনেকৈ কৰিব, মেকআপটো লং লাস্টিং কেনেকৈ কৰিব, যেহেতু গৰমত ঘাম ওলাই, ঘামত মেকআপটো বেয়া হৈ যায় বা ফাটি যায়, ক্ৰেকি বনি যায় আৰু কিছুমানৰ মেকআপ কলা পৰি যায়। এই সমস্যাটো কেনেকৈ মানে সমাধান কৰিব তাকে মই ভিডিওটো দেখাবলৈ চেষ্টা কৰিছো। যদি আপোনালোকে ইন্টাৰেস্টেড হয় তেন্তে মোৰ ভিডিওটো শেষলৈকে চাব আৰু যদি মোৰ ভিডিওবিলাক আপোনালোকে ভাল পায় তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তেন্তে বলক ভিডিওটো আৰম্ভ কৰো। তো প্ৰথমতে মই মোৰ গোটেই ফেসটোত আইস কিউব লৈ পেলাই মাসাজ কৰিছো। এনেদৰে যদি আপোনালোকে মাসাজ কৰে তেন্তে আমাৰ স্কিনত যিবিলাক পোৰ্স থাকে সেইবিলাক ওপেন হৈ থাকে, সেই ওপেন পোৰ্স বিলাক মিনিমাইজ কৰি দিয়ে আইস মাসাজে। আৰু তেতিয়া মানে আপোনালোকৰ সেই ছালৰ ছিদ্ৰদি যিবিলাক ঘাম ওলাই বা তেল ওলাই, সেই তেলটো বহুতখিনি মানে উলোৱাৰ পৰা সুৰক্ষা দিয়ে। তো মেকআপটো বহুত দেৰি লং লাস্টিং কৰে। আৰু ইয়াৰ পিছত মই এটা টনাৰ এপ্লাই কৰিলো। টনাৰটো মই এল্ফ গুডনেছৰ টনাৰ লৈছো। যেহেতু মোৰ স্কিনখন ড্ৰাই স্কিন হয়, সেই কাৰণে মই এল্ফ গুডনেছৰ ড্ৰাই স্কিন টনাৰ লৈছো, হাইড্ৰেটিং টনাৰ। টনাৰটো গোটেই ফেসত এপ্লাই কৰাৰ পাছতে অলপ সময় ৰব লাগিব। অলপ সময় ৰৈ দিয়াৰ পাছতহে আপোনালোকে ময়শ্চাৰাইজাৰ ইউজ কৰিব। যেহেতু এতিয়া গৰম দিন, গতিকে মই পন্সৰ সুপাৰ লাইট জেল ময়শ্চাৰাইজাৰ লগাইছো। এই ময়শ্চাৰাইজাৰটো মোক লগাই পেলাই মই গোটেই ফেসত এপ্লাই কৰি মই মাসাজ কৰি ললো। ইয়াৰ পাছতে অলপ সময় মই ৰৈ দিলো। তাৰ পাছতে মই আইব্ৰো ডিফাইন কৰিম, আইব্ৰোটো ফিল আপ কৰিম। সবতকৈ প্ৰথম মই মেকআপৰ সকলোতকৈ প্ৰথমতে মই আইব্ৰোটোৱে ফিল আপ কৰিলো। যেহেতু মোৰ অলপ ইমান প্ৰেক্টিস নাথাকে, অলপ অসুবিধা হয় আইব্ৰোটো ফিল আপ কৰিবলৈ, আৰু মোৰ আইব্ৰো বেছি নাই, পাতল। তো মই প্ৰথমতে ফিল আপ কৰি ললো। মই PSC আইব্ৰো পাউডাৰ কিট লৈ পেলাই গোটেই আইব্ৰোডাল ফিল আপ কৰি ললো। ইয়াৰ পাছতে মই মাৰ্চৰ এয়া কনসিলাৰ প্লেট হয়, ইয়াৰ পৰাই মই মোৰ স্কিনতকৈ অলপ লাইট কালাৰটো লৈ পেলাই মই আইব্ৰোডাল শেপ দি লৈছো, আইব্ৰো ডিফাইন কৰি লৈছো, যাতে আইব্ৰোটো ধুনীয়া শাৰ্প হয় আৰু ক্লিন লুক আহে। ইয়াৰ পাছতে মোৰ স্কিনটো যেহেতু আনইভেন হয়, গতিকে মই আৰু মোৰ স্কিনটোত ইভেন দেখাবৰ বাবে মানে য'ত মোৰ অলপ মানে স্কিনটো অলপ কলা কলা দাগ আছে, সেইবিলাক হাইড কৰিবৰ বাবে। তো প্ৰথমতে মোৰ স্কিনত অলপ কেইদিনমানৰ আগতে মই ভাত বনাওঁতে অলপ তেল পৰি স্কিনটো জ্বলি গৈছিল, সেইটো দাগটো ৰৈ গৈছিল। সেই দাগটো হাইড কৰিবৰ বাবে মই অৰেঞ্জ কাৰেক্টৰ ইউজ কৰি পেলাই সেই ডট কৰি লগাই ললো। ইয়াৰ পাছতে মই মোৰ স্কিনতকৈ এটা সেট লাইটাৰ কালাৰ লৈ পেলাই মই স্কিনটোৰ কালাৰ কাৰেক্টিং কৰি লৈছো। প্ৰথমতে ব্ৰাছ দি পেলাই এপ্লাই কৰি ললো। তাৰ পাছতে মই বিউটি ব্লেন্ডাৰ দি লাহে লাহে ব্লেন্ড কৰিছো, যাতে মোৰ ভালদৰে মানে মোৰ কনসিলাৰখিনি ব্লেন্ড হয়। আৰু মেকআপত সকলোতকৈ ইম্পৰ্টেণ্ট ব্লেন্ডিংটোৱে সকলোতকৈ ইম্পৰ্টেণ্ট। ইয়াৰ প্ৰথমতে মই যেহেতু ব্ৰাইডেল মেকআপ, গতিকে প্ৰথমতে আই মেকআপটো কৰিম। তো মই মাৰ্চৰ আইশ্যাডো প্লেট লৈ পেলাই তাৰ পৰাই মই লাইট অৰেঞ্জ কালাৰটো পিক কৰি পেলাই মই গোটেই আইলিডটোত প্ৰথমতে এপ্লাই কৰি লৈছো এজ এ ফাৰ্ষ্ট ট্ৰানজিশন কালাৰ। তো ভালদৰে এপ্লাই কৰাৰ পাছত, ব্লেন্ডিং কৰাৰ পাছত, তাৰ পাছতে মই তাতকৈ এটা ডাৰ্ক কালাৰ লৈ পেলাই, ব্ৰাউন কালাৰ লৈ পেলাই মই আইছৰ বাহিৰৰ ফালে মানে আউট অফ কৰ্নাৰ ফালে ভি শেপত প্ৰথমতে ডিপজিট কৰি লৈছো এডাল ব্ৰাছেদি, সৰু ব্লেন্ডিং ব্ৰাছ লৈছো। তাৰ পাছতে মই তাক ধীৰে ধীৰে মানে লাহে লাহে ব্লেন্ড কৰিছো, যাতে অলপো মানে খহটা নেদেখায় বা হাৰ্শ লাইন নেদেখায়। তো ভালদৰে ব্লেন্ড কৰি লৈছো। ইয়াৰ পাছতে মই যেহেতু গৰম দিন, গতিকে মই আই মেকআপটো নিউড কালাৰত গৈছো, নিউড শেডত। তো মই ইয়াৰে নিউড কালাৰ এটা পিক কৰি পেলাই লাইট ব্ৰাউন কালাৰ, চিমাৰ ব্ৰাউন কালাৰ পিক কৰি পেলাই মই আইছৰ মোৰ চকুৰ ইনৰ কৰ্নাৰ মানে ভিতৰৰ ফালে এডাল ফ্লেট ব্লেন্ডিং ব্ৰাছ লৈ পেলাই মই এপ্লাই কৰি লৈছো। ইয়াৰ পাছতে মই আইলাইনাৰ লগাম। আইলাইনাৰৰ কাৰণে মই মেবিলিনৰ আইলাইনাৰ লগাইছো। এইটো কলচেল আইলাইনাৰ হয়। এই আইলাইনাৰটো মোৰ বহুত প্ৰিয় হয়। তো প্ৰথমতে আইব্ৰো লাইনাৰ ড্ৰ কৰি ললো। ইয়াৰ পাছতে মই ফাউণ্ডেশ্যন লগাইছো। মাৰ্চৰ ফাউণ্ডেশ্যন হয় এইটো। যেহেতু মাৰ্চ ব্ৰেণ্ডটো স্পেচিয়েলি ইণ্ডিয়ান স্কিনৰ বাবে বনাইছে, গতিকে এই ফাউণ্ডেশ্যনটো মোৰ স্কিনত একজেক্ট মোৰ স্কিনৰ লগত মিলি যায় আৰু মানে এনেকুৱা লাগে যেন মোৰ স্কিনটোত এটা ছেকেণ্ড স্কিন যেন ফিল হয়। তো মই প্ৰথমতে এডাল ব্ৰাছেদি এপ্লাই কৰি ললো। তাৰ পাছত মই ব্লেন্ড কৰোঁতে
ফাউণ্ডেশ্যন ব্লেণ্ডিং ব্ৰাছ ব্যৱহাৰ কৰিছোঁ ব্যৱহাৰ কৰি গোটেই ফেচটো প্ৰথমতে ব্লেণ্ড কৰি লৈছোঁ আৰু ডিঙিটো স্কিপ নকৰিব নহ'লে মুখখনত আৰু ডিঙিটো বেলেগ দেখিলে বেয়া দেখে তো মই ডিঙিটো এপ্লাই কৰি ল'লোঁ তাৰপিছত ফৰহেডত লাহে লাহে ব্লেণ্ড কৰিছোঁ যাতে মেকআপটো বেয়া হৈ নাযায় বা আইব্ৰ'ডাল বেয়া হৈ নাযায় ইয়াৰ পাছতে মই নেচাৰেল লুক দেখাবৰ বাবে বা মোৰ ফাউণ্ডেশ্যনটো ভালদৰে ব্লেণ্ড হ'বৰ বাবে এটা বিউটি ব্লেণ্ডাৰ লৈ পেলাই পানীত তিয়াই লৈ ভালদৰে চেপি ল'ব তাৰপাছত গোটেই ফাউণ্ডেশ্যনখিনি ভালদৰে ব্লেণ্ড কৰি লৈছোঁ আৰু কাণতো স্কিপ নকৰিব কাণতো লগাব ইয়াৰ পাছতে মই কণ্ট্ৰ'ৰ কৰিছোঁ মই ইনচাইড কছমেটিকৰ কণ্ট্ৰ'ৰ ষ্টিক লৈ পেলাই কণ্ট্ৰ'ৰ লগাই লৈছোঁ কাৰণ যিহেতু ফাউণ্ডেশ্যন লগোৱাৰ পিছত স্কিনটো মানে মুখখন ফ্লেট দেখায় সমান দেখায় বগা দেখায় গতিকে স্কিনটোত ষ্ট্ৰাকচাৰ আনিবৰ বাবে বা আপোনাৰ মুখখন যদি অলপ শ্বেপত দেখাবৰ বাবে কণ্ট্ৰ'ৰ কৰাটো খুবেই প্ৰয়োজনীয় মই কণ্ট্ৰ'ৰ কৰি লৈছোঁ তো কণ্ট্ৰ'ৰ ব্ৰাছ দি প্ৰথমতে লাহে লাহে ব্লেণ্ড কৰি লৈছোঁ কণ্ট্ৰ'ৰ যদি আপোনালোকে স্লিম দেখাবলৈ হয় ফেচটো তেন্তে কাণৰ যিখিনি ওচৰ চুলি আছে সেই লাইনৰ পৰা আইবল যিটো চকুৰ মণি আছে তাৰলৈকে আঁকিব তাৰপিছত ব্লেণ্ড কৰিব যদি ফেচটো বেছি অলপ শকত দেখাব খোজে তেনেকৈ তাতকৈ অলপ কমত কৰি আঁকি ল'ব বা অলপ ড্ৰ কৰি পেলাই ব্লেণ্ড কৰি ল'ব ইয়াৰ পাছতে মই ক্ৰীম ব্লাছ ইউজ কৰিছোঁ ইনচাইড কছমেটিকৰ ক্ৰীম ব্লাছ এপ্লাই কৰি মই লগাই লৈছোঁ গালত তাৰপাছত ইয়াত বিউটি ব্লেণ্ডাৰ দিয়ে ব্লেণ্ড কৰিছোঁ ক্ৰীম ব্লাছ কিয় লগাব লাগে জানেনে গতিকে পাউডাৰ ব্লাছাৰ লগালে মানে বেছি টাইম লাষ্টিং নকৰে অলপ সময় থকাৰ পিছত উৰি যায় ক'ৰবাত তো লং লাষ্টিং কৰিবৰ বাবে ব্লাছাৰটো প্ৰথমতে ক্ৰীম ব্লাছ এপ্লাই কৰিবই লাগে ইয়াৰ পাছতে মই ফেচটো হাইলাইট কৰিম হাইলাইটিঙৰ বাবে মই মেবিলিনৰ ফুল ৱেৰ কনচিলাৰ লৈছোঁ তো লৈ পেলাই প্ৰথমতে চকুৰ তলত এপ্লাই কৰি লৈছোঁ আৰু য'ত মই কণ্ট্ৰ'ৰ কৰিছিলোঁ কণ্ট্ৰ'ৰটো শ্বেপ দিবৰ বাবে তাত মই লগাইছোঁ আৰু মোৰ মুখৰ ওচৰত মাউথ এৰিয়াত এপ্লাই কৰিছোঁ আৰু মই নাকতো অলপ লগাই লৈছোঁ আৰু ফৰহেডতো অলপ লগাই লৈছোঁ কাৰণ ফৰহেডটো অলপ হ'লেওতো গ্ল' কৰিব লাগিব ন ফটো চটো উঠিলে মানে চ' মই প্ৰথমতে লগাই ল'লোঁ ইয়াৰ পাছতে মই ব্লেণ্ড কৰিছোঁ এডাল কনচিলাৰ ব্লেণ্ডিং ব্ৰাছ দি পেলাই লাহে লাহে ব্লেণ্ড কৰি লৈছোঁ তো মই ভিডিঅ'টো ইয়াতে অলপ স্পীড কৰি দিছোঁ নহ'লে ভিডিঅ'টো বহুত বেছি দীঘল হয় মই ইয়াতে ক'ব বিচাৰিছোঁ যে মোৰ মানে ভিডিঅ'টো ৰেকৰ্ড কৰোঁতে শ্বুট কৰোঁতে মই প্ৰাইমাৰ লগোৱা সেইখিনি পাহৰি গ'লোঁ মানে ৰেকৰ্ড কৰিবৰ কাৰণে কৰিছিলোঁ নেকি পাহৰিলোঁ ক'ত ডিলিট হৈ গ'ল গতিকে আপোনালোকে ফাউণ্ডেশ্যন লগোৱাৰ আগতে প্ৰাইমাৰ লগাব যদি অইলি স্কিন হয় জেল বেছ লগাব আৰু ড্ৰাই স্কিন হ'লে মানে ড্ৰাই স্কিনৰ প্ৰাইমাৰ আহে সেইটো এপ্লাই কৰিহে ফাউণ্ডেশ্যন লগাব তো ইয়াৰ পাছতে মই ফেচটো বেকিং কৰিছোঁ বেকিং কৰিবৰ কাৰণে মই লেকমি লুজ পাউডাৰ লগাইছোঁ লগাই পেলাই মই বেকিং কৰি ল'লোঁ তাৰপাছত 1 মিনিটমান ৰাখি পেলাই মই গোটেই ফেচটো ডাষ্ট অফ কৰি ল'লোঁ এডাল পাউডাৰ ব্ৰাছ দি গোটেইখিনি আঁতৰাই ল'লোঁ ইয়াৰ পাছতে মই ক্ৰীম কণ্ট্ৰ'ৰটো ছেট কৰিবৰ বাবে পাউডাৰ কণ্ট্ৰ'ৰ ইউজ কৰিছোঁ মই মাইগ্লেমৰ পাউডাৰ কণ্ট্ৰ'ৰ লৈ পেলাই মই কণ্ট্ৰ'ৰিং কৰি ল'লোঁ ইয়াৰ পাছতে মই ব্লাছাৰ এপ্লাই কৰিছোঁ পাউডাৰ ব্লাছাৰ কাৰণে মই ৰ'ব নামটো পাহৰিলোঁ কি আছিলে আই মেজিকৰ পাউডাৰ প্লেট লৈ পেলাই মই তাতে লাইট পিংক কালাৰটো লৈ পেলাই মই পাউডাৰ ব্লাছ কৰি ল'লোঁ তাৰপাছতে মই আই মেকআপটো কমপ্লিট কৰিবৰ বাবে তলত যাতে কাজলখিনি বিয়পি নাযায় তো স্মাৰ্চ কৰিবৰ বাবে তাৰে লাইট ডাৰ্ক ব্ৰাউন কালাৰটো পিক কৰি পেলাই সৰু ব্ৰাছেদি মই কাজলখিনি ভালদৰে লক কৰি ল'লোঁ ইয়াৰ পাছতে মই মাস্কাৰা লগালোঁ মাস্কাৰা লগাই পেলাই তাৰপাছতে মই মেকআপটো ছেট কৰিবৰ বাবে মেকআপ ফিক্সাৰ লগাইছোঁ ফেচেছ কানাডাৰ মেকআপ ফিক্সাৰ লৈ পেলাই গোটেই ফেচটো মই মেকআপটো ফিক্স কৰি ল'লোঁ ইয়াৰ পাছতে মই হাইলাইটাৰ কাৰণে সজোৱা হাইলাইটাৰ লৈছোঁ এই হাইলাইটাৰ বহুত মানে পিগমেণ্টেড হাইলাইটাৰ হয় বহুত ধুনীয়া গ্ল' আনি দিয়ে চ' মই প্ৰথমতে 6ত এপ্লাই কৰিছোঁ লাহে লাহে তাৰপাছত মই নাকত অলপ এপ্লাই কৰিছোঁ তো আইচৰ ইনৰ কৰ্নাৰ চকুৰ ইনৰ কৰ্নাৰটোত আৰু ব্ৰাউ বৰ্ণতো এপ্লাই কৰি লৈছোঁ তাৰপাছতে মই লিপষ্টিকৰ বাবে চুইচ বিউটি লিপষ্টিক লগাইছোঁ প্ৰথমতে লিপছৰ আউটলাইন ড্ৰ কৰি লৈছোঁ লিপ লাইনাৰ দি পেলাই ফিল আপ কৰি লৈছোঁ ইয়াৰ পাছতে মই লিপষ্টিক এডাল ব্ৰাছেদি এপ্লাই কৰিছোঁ যাতে মোৰ লিপষ্টিকখিনি বেয়া হৈ নাযায় তো হৈ গ'ল মোৰ লুকটো কমপ্লিট মই অফ কেমেৰাতে চুলিখিনি খোপা বান্ধি ল'লোঁ তো গজৰা লগাই ল'লোঁ সেন্দুৰ বিন্দি চব এপ্লাই কৰি ল'লোঁ আৰু জুৱেলাৰীবিলাকো অফ কেমেৰাতে
পিন্ধি ললো তো মোৰ লুকটো কেনেকুৱা পালে জনাব এইটোৱে মোৰ ফাইনেল লুক আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ